মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল Sikha'sClassroomলৈ স্বাগতম জনাইছোঁ। আজি 10ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ অৰ্থনৈতিক খণ্ডৰ দ্বিতীয়টো অধ্যায় আলোচনা কৰিবলৈ লৈছোঁ। দ্বিতীয় অধ্যায়টো হৈছে অৰ্থনৈতিক উন্নয়ন। আজি আমি আলোচনা কৰিম অৰ্থনৈতিক বিকাশ বা প্ৰসাৰতা, অৰ্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়নৰ বিষয়ে। ইয়াৰ লগতে আমি আৰু আলোচনা কৰিম অৰ্থনৈতিক আৰু গণতান্ত্ৰিক পৰিকল্পনা, উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ বিষয়ে। ছাত্ৰ-ছাত্ৰীসকল, আজি আমাৰ আলোচ্য বিষয় অৰ্থনৈতিক বিকাশ, অৰ্থনৈতিক উন্নয়ন আৰু মানৱ উন্নয়ন। এই ধাৰণাকেইটাৰ অৰ্থ কিন্তু একে নহয়। ইহঁতৰ মাজত পাৰ্থক্য আছে। কিন্তু সেই পাৰ্থক্যবোৰ জনাৰ আগতে আমি কেইটামান কথা জানি ল'ব লাগিব। সেই কথাকেইটা হৈছে যে বিত্তীয় বৰ্ষ কাক বোলে, ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় কাক কয় আৰু জনমূৰি আয় কাক কয়, সেইটো আমি জানিব লাগিব। আৰু সেইকেইটা আমি জানিলেহে অৰ্থনৈতিক বিকাশ বা অৰ্থনৈতিক উন্নয়নৰ কথা ভালকৈ আমি বুজিব পাৰিম। তেন্তে প্ৰথমে আমি বিত্তীয় বৰ্ষ কাক কয় জানি লওঁ। কোনো এটা নিৰ্দিষ্ট বছৰৰ 1 এপ্ৰিলৰ পৰা তাৰ পিছৰ বছৰৰ 31 মাৰ্চলৈকে এই সময়খিনিক অৰ্থনীতিত এক বিত্তীয় বৰ্ষ বুলি ধৰা হয়। মানে ধৰি লোৱা এইটো 2021 চন। এই 2021 চনৰ 1 এপ্ৰিলৰ পৰা 2022 চনৰ 31 মাৰ্চলৈকে এইটো হ'ব এটা বিত্তীয় বৰ্ষ। এইবাৰ জানো আহা ৰাষ্ট্ৰীয় আয় বা জাতীয় আয় কাক কয়। এটা বিত্তীয় বৰ্ষত এখন দেশত উৎপাদিত হোৱা সৰ্বমুঠ সা-সামগ্ৰী আৰু সেৱা কাৰ্যৰ মুদ্ৰাগত মূল্যই হৈছে জাতীয় আয় বা ৰাষ্ট্ৰীয় আয়। অৰ্থাৎ এটা বিত্তীয় বৰ্ষত এখন দেশত যিমান সা-সামগ্ৰী উৎপাদিত হ'ব, মানে কৃষিজাত সামগ্ৰী, উদ্যোগজাত সামগ্ৰী আৰু বিভিন্ন সেৱা কাৰ্যসমূহৰ মুদ্ৰাগত মূল্যই হৈছে এখন দেশৰ জাতীয় আয়। এইবাৰ আহোঁ জনমূৰি আয়লৈ। এখন দেশৰ জাতীয় আয়ক সেই দেশৰ মুঠ জনসংখ্যাৰে ভাগ কৰিলে যিটো ফলাফল পোৱা যাব, সেই ফলাফলটোৱে হৈছে সেই দেশখনৰ জনমূৰি আয়। জনমূৰি আয় মানে হৈছে জনে প্ৰতি হোৱা আয়। ছাত্ৰ-ছাত্ৰীসকল, বিত্তীয় বৰ্ষ, ৰাষ্ট্ৰীয় আয় আৰু জনমূৰি আয়, এই ধাৰণাকেইটাৰ বিষয়ে নিশ্চয় এতিয়া তোমালোকে বুজি পাইছা। তেন্তে আমি এতিয়া অৰ্থনৈতিক বিকাশৰ বিষয়ে জানো আহা। অৰ্থনৈতিক বিকাশ মানে হ'ল এখন দেশৰ জাতীয় আয় আৰু জনমূৰি আয়ৰ বৃদ্ধি। অৰ্থাৎ এখন দেশৰ যেতিয়া জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হয়, তেতিয়াই দেশখনৰ অৰ্থনৈতিক বিকাশ হোৱা বুলি ক'ব পাৰি। তোমালোকে নিশ্চয় জানা যে আমি কিছুমান দেশক উন্নত দেশ বুলি কওঁ, আন কিছুমানক আকৌ আমি অনুন্নত দেশ বুলি কওঁ। যিবোৰ দেশৰ জনমূৰি আয় বেছি, সেইবোৰ দেশ হৈছে উন্নত দেশ, আৰু যিবোৰ দেশৰ জনমূৰি আয় কম, সেইবোৰ হৈছে অনুন্নত দেশ। এতিয়া জানো আহা অৰ্থনৈতিক উন্নয়ন মানেনো কি। যেতিয়া এখন দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি পায় আৰু সেই বৃদ্ধিয়ে যদি দেশখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰে, তেতিয়াহ'লে আমি সেই দেশখনৰ অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব পাৰোঁ। অৰ্থাৎ অৰ্থনৈতিক উন্নয়ন হ'বলৈ হ'লে দেশখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত হ'ব লাগিব। গতিকে অৰ্থনৈতিক বিকাশ হ'লেই অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰি। ছাত্ৰ-ছাত্ৰীসকল, যিহেতু আমি ইতিমধ্যে গম পাইছোঁ যে অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়ন একে নহয়, গতিকে ইহঁতৰ মাজত থকা পাৰ্থক্যবোৰনো কি কি সেই বিষয়ে জানো আহাচোন। প্ৰথমে আমি ক'ব পাৰোঁ এখন দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱাকে অৰ্থনৈতিক বিকাশ বোলে। আনহাতে এখন দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হোৱাৰ ফলত দেশখনৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়ন হ'লেহে অৰ্থনৈতিক উন্নয়ন হোৱা বুলি ক'ব পাৰি। দ্বিতীয়টো পাৰ্থক্য হৈছে অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত, কিন্তু
অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল। তৃতীয় পাৰ্থক্যটো হৈছে অৰ্থনৈতিক বিকাশ এটা স্বয়ংক্ৰিয় প্ৰক্ৰিয়া। আনহাতে অৰ্থনৈতিক উন্নয়ন স্বয়ংক্ৰিয় প্ৰক্ৰিয়া নহয়, ই পৰিকল্পিত প্ৰক্ৰিয়াহে। অৰ্থাৎ এখন দেশৰ অৰ্থনৈতিক বিকাশ হ'বলৈ হ'লে সেই দেশৰ জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি হ'ব লাগিব। কিন্তু অৰ্থনৈতিক উন্নয়ন হ'বলৈ হ'লে জাতীয় আয় বৃদ্ধি হ'লেও তাক যদি পৰিকল্পিতভাৱে ব্যৱহাৰ নহয় তেতিয়াহ'লে অৰ্থনৈতিক উন্নয়নটো সম্ভৱপৰ নহ'ব। চতুৰ্থতে অৰ্থনৈতিক বিকাশৰ সূচক হ'ল জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধি। আনহাতে অৰ্থনৈতিক উন্নয়নৰ সূচক হ'ল সকলো শ্ৰেণীৰ লোকৰ জীৱনৰ মানদণ্ড উন্নত হোৱাটো। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখিনিতে মনত ৰাখিবা যে অৰ্থনৈতিক বিকাশ হ'লে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি আমি ক'ব নোৱাৰোঁ। কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব লাগিলে অৰ্থনৈতিক বিকাশ হ'বই লাগিব। মানে অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়নৰ মাত্ৰ এটা অংশহে। জনমূৰি আয় বৃদ্ধিয়ে এখন দেশৰ অৰ্থনৈতিক উন্নয়নৰ সূচক হ'ব নোৱাৰে। ইয়াৰ পিছৰটো অৰ্থনৈতিক ধাৰণা হৈছে মানৱ উন্নয়ন। এখন দেশৰ জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, জীৱন ধাৰণৰ মানদণ্ড, আৰ্থ-সামাজিক, ৰাজনৈতিক পৰিৱেশ আদিৰ উন্নয়ন হোৱাকে মানৱ উন্নয়ন বুলি কোৱা হয়। অৰ্থনৈতিক উন্নয়নৰ মাপকাঠি সৰ্বমুঠ ৰাষ্ট্ৰীয় আয়ৰ বিকল্প হিচাপে মানৱ উন্নয়নৰ সূচকাংক নিৰ্ধাৰণ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী, যাক চমুকৈ UNDP অৰ্থাৎ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেম বুলি কোৱা হয়, তাৰ অধীনত 1990 চনত প্ৰথমখন মানৱ উন্নয়নৰ প্ৰতিবেদন প্ৰকাশ কৰা হয়। এই প্ৰতিবেদনত মানৱ উন্নয়নৰ 3টা সূচক উল্লেখ কৰা হৈছে আৰু সেই সূচককেইটা হৈছে প্ৰত্যাশিত আয়ুস, শিক্ষা আৰু জীৱন যাত্ৰাৰ মান। প্ৰত্যাশিত আয়ুস মানেনো কি? এটি শিশু জন্মৰ সময়ত ই কিমান বছৰলৈ জীয়াই থাকিব বুলি আশা কৰা যায়, সেইটোৱেই হৈছে প্ৰত্যাশিত আয়ুস। প্ৰত্যাশিত আয়ুস গড় হিচাপত উলিওৱা হয়। উন্নত দেশত প্ৰত্যাশিত আয়ুস বেছি হয় কাৰণ উন্নত দেশত স্বাস্থ্যসেৱা অধিক উন্নত হয়। আনহাতে অনুন্নত দেশত এই আয়ুস কম হয় কাৰণ অনুন্নত দেশত প্ৰয়োজনীয় স্বাস্থ্যসেৱা অভাৱ দেখিবলৈ পোৱা যায়। দ্বিতীয় সূচকটো হৈছে শিক্ষা। শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু প্ৰাথমিক আৰু মাধ্যমিক আৰু অন্যান্য প্ৰশাখাসমূহৰ সৰ্বমুঠ নামভৰ্তিকৰণৰ অনুপাত নিৰ্ণয় কৰি সেই অনুপাতৰ ভিত্তিত শিক্ষাৰ বা জ্ঞানৰ স্তৰ নিৰ্ধাৰণ কৰা হয়। উন্নত দেশৰ শিক্ষা ব্যৱস্থা উন্নত। ইয়াত পুথিগত বিদ্যাৰ উপৰিও কাৰিকৰী বিদ্যা বা কাৰিকৰী প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হয়। কিন্তু অনুন্নত দেশবিলাকৰ যিটো শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থা সিমান উন্নত নহয়। মানৱ উন্নয়নৰ তৃতীয়টো সূচক হৈছে জীৱন যাত্ৰাৰ মান। দৰিদ্ৰতা, অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্যসেৱাৰ অভাৱে জীৱন যাত্ৰাৰ মান উন্নীতকৰণত বাধাৰ সৃষ্টি কৰে। মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ সাধন হোৱাটো বুজায়। বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ অথবা ভাল বেয়াৰ ওপৰত ভিত্তি কৰি সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। আমি ইতিমধ্যে যি 3টা সূচকৰ বিষয়ে পঢ়িলোঁ, সেই সূচককেইটাই হ'ল পছন্দৰ মূল কথা। মানৱ উন্নয়নৰ মধ্যবিন্দুৱে হ'ল জনসাধাৰণ। ছাত্ৰ ছাত্ৰীসকল, অৰ্থনৈতিক বিকাশ আৰু মানৱ উন্নয়নৰ মাজত পাৰ্থক্য হ'লেই যে অৰ্থনৈতিক বিকাশে কেৱল মাত্ৰ এটা পছন্দৰ কথা উল্লেখ কৰিছে আৰু সেই পছন্দটো হৈছে আয়। কিন্তু মানৱ উন্নয়নৰ ধাৰণাটোৱে সামূহিক পছন্দ বিস্তাৰ সাধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই সামূহিক পছন্দ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লয়। এখন দেশৰ প্ৰকৃত সম্পদেই হৈছে জনসাধাৰণ। গতিকে জনসাধাৰণৰ সামূহিক উন্নয়নেই হ'ব প্ৰকৃতাৰ্থত অৰ্থনৈতিক উন্নয়ন। এইখিনিতে উল্লেখ কৰি থওঁ যে
2010 চনৰ মানৱ উন্নয়নৰ প্ৰতিবেদনত মানৱ উন্নয়নৰ নতুন 3টা ধাৰণা সন্নিৱিষ্ট কৰা হৈছে। তাৰে প্ৰথমটো হৈছে বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচাংক। ইয়াৰ দ্বাৰা মানৱ উন্নয়নৰ প্ৰভাৱ বিভিন্ন শ্ৰেণীৰ লোকৰ ওপৰত কিদৰে পৰিছে সেইটো নিৰ্ণয় কৰে। দ্বিতীয় সূচাংকটো হৈছে লিংগ বৈষম্য সূচাংক। মানৱ উন্নয়নৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ মাজত থকা অসমতা এই সূচাংকই প্ৰতিফলিত কৰে। আৰু তৃতীয়টো সূচাংক হৈছে বহুমাত্ৰীয় দৰিদ্ৰ সূচাংক। এই সূচাংকই ব্যক্তি, পৰিয়াল আৰু তাতকৈও বৃহৎ গোষ্ঠীৰ লোকসকল কিদৰে আৰ্থসামাজিক সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয় তাৰে ইংগিত বহন কৰে। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা যে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন সেই দেশৰ মানৱ উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। শিক্ষাৰ্থীসকল, ইয়াৰ পিছত আলোচনা কৰিবলগীয়া বিষয়টো হৈছে অৰ্থনৈতিক পৰিকল্পনা। প্ৰথমে আমি অৰ্থনৈতিক পৰিকল্পনাৰ সংজ্ঞাটো চাওঁ আহাচোন। নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতি নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হৈছে অৰ্থনৈতিক পৰিকল্পনা। অৰ্থাৎ এখন দেশৰ কেন্দ্ৰীয় চৰকাৰে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই দেশখন অৰ্থনৈতিক উন্নয়নৰ বাবে সুনিৰ্দিষ্ট লক্ষ্য স্থিৰ কৰি লয় আৰু সেই লক্ষ্যত উপনীত হ'বলৈ বিভিন্ন ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰে। আমাৰ ভাৰতবৰ্ষতো প্ৰতি 5 বছৰৰ মূৰে মূৰে পৰিকল্পনা প্ৰস্তুত কৰে আৰু ইয়াকে আমি পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কওঁ। ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্যসমূহ হৈছে অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষীপ্ৰতৰ কৰা, আৰ্থসামাজিক বৈষম্য দূৰ কৰা, দৰিদ্ৰতা নিৰ্মূল কৰা, নিয়োগৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা, আঞ্চলিক বৈষম্য আঁতৰ কৰা, বহনক্ষম উন্নয়ন সুনিশ্চিত কৰা, পৰিৱেশ দূষিতকৰণ ৰোধ কৰা, আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা ইত্যাদি। প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনালৈকে পৰিকল্পনা আয়োগে পৰিকল্পনাসমূহ যুগুত কৰি সেইবোৰ কাৰ্যকৰী কৰাৰ চেষ্টা কৰি আহিছিল। কিন্তু 1914 চনত গঠিত হোৱা নতুন চৰকাৰে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন কৰে। নীতি আয়োগৰ সম্পূৰ্ণ অৰ্থ হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া আয়োগ। এই আয়োগ গঠন কৰা হয় 2015 চনৰ 1 জানুৱাৰীৰ দিনা আৰু সেই একে বছৰৰে 8 ফেব্ৰুৱাৰীৰ দিনা এই নীতি আয়োগৰ প্ৰথমখন বৈঠক দিল্লীত অনুষ্ঠিত হয়। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী আৰু আয়োগৰ আন সদস্যসকল হৈছে এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপালসকল, 4 গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য কাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পিছৰ যিটো ধাৰণা আছে সেইটো হৈছে গণতান্ত্ৰিক পৰিকল্পনা। আমি ইতিমধ্যে পৰিকল্পনা কি সেই বিষয়ে জানিছোঁ। এতিয়া গণতান্ত্ৰিক পৰিকল্পনানো কি? যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশগ্ৰহণ সুনিশ্চিত কৰা হয় সেই পৰিকল্পনাই হৈছে গণতান্ত্ৰিক পৰিকল্পনা। গণতান্ত্ৰিক পৰিকল্পনা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ সৈতে জড়িত। আমাৰ ভাৰতৰ প্ৰশাসন ব্যৱস্থা প্ৰধানকৈ 3টা স্তৰত বিভক্ত। সেই স্তৰকেইটা হৈছে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু স্থানীয় নিকায়সমূহ। স্থানীয় নিকায় বুলিলে সাধাৰণতে আমি কি বুজো যে পঞ্চায়ত আৰু নগৰপালিকা। গাঁও অঞ্চলত থাকে পঞ্চায়ত আৰু চহৰ অঞ্চলত থাকে নগৰপালিকা। এই 3টা স্তৰতে ৰাইজৰ প্ৰতিনিধিসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ইয়াৰ পিছৰ ধাৰণাটো হৈছে উদাৰীকৰণ। এখন দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণেই হ'ল উদাৰীকৰণ। 1991 চনৰ পূৰ্বে
ঔদ্যোগিক খণ্ড, বিত্তীয় খণ্ড, বৈদেশিক মুদ্ৰা আহৰণ আৰু ব্যৱহাৰ, বাণিজ্য আৰু বিনিয়োগ খণ্ডত ৰাষ্ট্ৰই অনুজ্ঞাপত্ৰ নীতিৰ জৰিয়তে নিজৰ নিয়ন্ত্ৰণত ৰাখিছিল। অৰ্থনৈতিক সংস্কাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছত কেইবিধমান বিশেষ বিশেষ বস্তুৰ বাহিৰে বাকীবোৰ বস্তুৰ ক্ষেত্ৰত বা বাকীবোৰ কাৰ্যৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা বা অনুজ্ঞাপত্ৰ দিয়াৰ যি নীতি আছিল সেই নীতি প্ৰত্যাহাৰ কৰা হয়। অৱশ্যে অতি গুৰুত্বপূৰ্ণ বিষয় যেনে প্ৰতিৰক্ষা, আণৱিক শক্তি উৎপাদন, ৰেল পৰিবহণ এনেধৰণৰ খণ্ডবোৰ এতিয়াও চৰকাৰৰ দ্বাৰা সংৰক্ষিত হৈয়ে আছে। ইয়াৰ পিছৰ ধাৰণাটো হৈছে ব্যক্তিগতকৰণ। চৰকাৰী নিয়ন্ত্ৰণ বা ব্যৱস্থাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিয়েই হৈছে ব্যক্তিগতকৰণ। আমাৰ দেশত ব্যক্তিগতকৰণ আৰম্ভ হয় 1991 চনৰ পৰা। সেই 91 চনতে উদ্যোগ নীতিয়ে ৰাজহুৱা খণ্ডৰ 9টা উদ্যোগ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিছিল আৰু তেতিয়াৰ পৰাই ভাৰতত ব্যক্তিগতকৰণ নীতি প্ৰৱৰ্তন হৈ আহিছে। আৰু ইয়াৰ পিছৰ ধাৰণাটো হৈছে গোলকীকৰণ বা বিশ্বায়ন। কাক কয় বাৰু গোলকীকৰণ? এখন দেশৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন বা সংহতি সাধন কৰাটোৱেই হ'ল গোলকীকৰণ বা বিশ্বায়ন। আমি যে অলপ আগতে পঢ়িলোঁ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণ, এই উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতি স্বৰূপেই গোলকীকৰণ হৈছে বুলি আমি ক'ব পাৰোঁ। গোলকীকৰণৰ ফলত দেশসমূহৰ মাজত থকা দূৰত্ব হ্ৰাস হৈছে আৰু এক সীমাহীন ৰাষ্ট্ৰৰ দিশে পৃথিৱীৰ দেশসমূহ আগবাঢ়ি গৈছে। প্ৰযুক্তিবিদ্যাৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে গোলকীকৰণৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তুলিছে। গোলকীকৰণৰ ফলতেই গোটেই বিশ্বত এক প্ৰতিযোগিতামূলক বাতাবৰণৰ সৃষ্টি হৈছে। কিন্তু এই গোলকীকৰণৰ প্ৰক্ৰিয়াত সোমাই যদি কোনো দেশে নিজৰ অৰ্থনৈতিক ক্ষমতাৰ লগতে সাহিত্য, ভাষা, সংস্কৃতি বিসৰ্জন দিয়ে সেইটো অতি পৰিতাপৰ বিষয় হ'ব। গতিকে নিজৰ স্বাৰ্থ অক্ষুণ্ণ ৰাখি গোলকীকৰণৰ সুফলবিলাক আমি লাভ কৰিব লাগিব। তেতিয়াহে আমি আমাৰ নিজস্বতাটো বজাই ৰাখি উন্নতিৰ দিশে ধাৱমান হ'ব পাৰিম। ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰা কথাখিনি তোমালোকে বুজি পাইছানে? যদি বুজি পোৱা নাই তেন্তে মোক কমেণ্ট কৰি জনাবা। মই পুনৰ বুজাই দিবলৈ তোমালোকক চেষ্টা কৰিম। আৰু যদি বুজি পাইছা আৰু ভিডিঅ'টি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ নিচিনা আন ছাত্ৰ ছাত্ৰীও ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আৰু যদি আজি প্ৰথম মোৰ ভিডিঅ' চাইছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে আগলৈ মই ভিডিঅ' দিলে তোমালোকে পুনৰ চাব পাৰা। তেন্তে আজিলৈ এৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।